Hello guys, welcome to my channel. আজি সম্পূৰ্ণ ব্লগটো দুৰ্গা পূজাৰ উপলক্ষে আৰু মই মেহেন্দি লগাইছো আৰু মই খুব এক্সাইটেড হৈ আছো বিকজ দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ আগৰে হয় আসলতে মই এডিট কৰিবলৈ অকণমান সময় লাগিলে বাকি আপোনালোকক পিছবেলা লগ পাই আছো পূজাত যোৱাৰ সময়ত ইফালে সন্ধিয়া ওলাই আহিছো পূজা চাবলে আৰু আপোনালোককো দেখাম শিৱসাগৰৰ পূজা আৰু যিহেতু দুৰ্গা পূজাৰ উপলক্ষে হয় এই ব্লগটো আৰু পিছলে বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকে কেনে কন্টিনিউ চাই থাকিব ঠিক আছে ভিডিঅটো বহুত ভাল পাব বুলি আশা কৰিছো আৰু দুগৰাকী মা মানে মোৰ মা আৰু আমাৰ সকলোৰে মা আৰু ইফালে পূজাৰ লগতে মানে ফাংচনো হৈ আছে প্ৰগ্ৰাম পাতিছিলে অকণমানিজনী কি ধুনীয়াকৈ নাচিছে চাওকচোন চাই থাকিবলৈ মন যায় যিহেতু সেইকাৰণে বৰ বেছি এটা দেৰি নকৰিলোঁ আৰু আহিব লাগিব কাৰণ বেছি দেৰি চাই থাকিলে আকৌ পিছৰ পূজাখিনি চাবলৈ নাপাম তো বলক আপোনালোকক আৰু দেখাই থাকোঁ আৰু এইফালে এতিয়া আন এখন পূজা মণ্ডপত আহিলোঁ আৰু মা চাওকচোন ইমান ধুনীয়া লাগিছে মাৰ মুখখন যে মানে সঁচাকৈ বিৰাট ভাল লাগে ন বহুত ধুনীয়া আচলতে মা দুৰ্গা আৰু এয়াও আন এখন মণ্ডপ হয় সকলোবোৰ আপোনালোকে চাই থাকক আৰু কেনেকুৱা লাগিছে শেষত জনাবলৈ নাপাহৰিব আৰু এয়া হৈছে ভাৰত মাতা আমাৰ ইয়াত এভাগ এনেকৈ পূজা কৰা হয় ভাৰত মাতা এয়া সকলো পূজা ফুৰি শেষত আমাৰ যিহেতু আমাৰ ঘৰৰ ওচৰত পাতিছে এনআৰএলৰ ওচৰত প্ৰথম যাওঁতেও ইয়াতে সোমাই গৈছোঁ আৰু আহোঁতেও ইয়াতে ৰখিছোঁ আৰু ভাইটিসকল আছে সকলো আৰু ইয়াৰ পৰা এতিয়া ঘৰলৈ যাম যিহেতু বহুত ওচৰতে আমাৰ ইয়াৰ পৰা ঘৰটো আৰু নেক্সট ডে মৰ্ণিং শৰাই দিয়া দিনাখন আমি শৰাই দিবলৈ আহিছোঁ ভণ্টি মই আৰু ইয়াত বৰ বিশেষ মই দেখাই নাথাকিলোঁ শৰাইৰ যা যোগাৰবোৰ ডাইৰেক্ট আপোনালোকক পিছতহে দেখাইছোঁ লগতে অকণমান আগৰ পূজা ভাগো চাবলৈ গৈছোঁ বডিগাৰ্ড গৈ আছে ভাইটি কেইটামান আমি দুজনী আৰু বডিগাৰ্ড আগত আৰু এইফালে আগত গৈ আছে আমাৰ বডিগাৰ্ডকেইটা ভাইটিহঁতি আৰু এই পূজা ভাগৰ থিমটো আছিলে কেদাৰনাথৰ এতিয়া আহি আছোঁ ঘৰলৈ শৰাই দিলোঁ এইবোৰ দেখাই নাথাকিলোঁ আৰু ভাল নালাগে আচলতে পূজা এইবোৰ দেখাই থাকিবলৈ হয় নাই সেইকাৰণে এতিয়া আজৰি হ'লোঁ আৰু চব আৰু এখন পূজা কেদাৰনাথৰলৈকে মানে থিমটো দিছিলে সেয়াও চাই আহিলোঁ লগত ভণ্টি আছে হাই এটা দি দিয়া আকৌ তাৰপিছত আমি গৈ আছোঁ এতিয়া ঘৰলৈ আৰু সেইফালে পোৱালি দুটা চব বডিগাৰ্ড আৰু সকলে নেৰে গোটেই সোপা গৈ আছোঁ এতিয়া ঘৰলৈ পোৱালিটোলে গালি দিব তাৰপিছতে তেনেহ'লে গৈ পেলাই দেখাম আৰু দেখাবলৈলগীয়া একোৱেই নাই কি পাৰোঁ দেখাম মেহেন্দি লগালোঁ মই কালাৰটো কি ধুনীয়া আহিছে এইকো লগাই দিলোঁ দেখাই দিয়া আকৌ এয়া দেখিছা এতিয়া ধৰি উঠিছোঁ এইকো লগাই দিলোঁ ময়ো লগালোঁ এইবোৰ চব নিজে লগা খালি মই লগাই দিছোঁ একেবাৰে সন্ধিয়া লগ পাইছোঁ আকৌ পূজা ফুৰিবলৈ আহিলোঁ মুঠতে গোটেইকেইদিনে পূজা ফুৰিছোঁ আৰু বছৰটোত এবাৰহে আহে যিহেতু সেইবাবে ফুৰিব লাগে নহয় জানো আৰু আমি গৈ আছোঁ মাৰৱাৰীপট্টি আৰু ইয়াত প্ৰত্যেকবাৰেই লাইটিঙৰ কাম খুব ধুনীয়াকৈ কৰে আৰু ইয়াত ফটো তুলিবলৈও খুব ভাল লাগে আৰু এইফালে মা হৈছে কেপি চাৰিআলি আৰু বহুত ধুনীয়াকৈ সজাইছে মুখখন চাওক কি ধুনীয়া লাগিছে আৰু বাকী গল্ডেন কালাৰৰ জুৱেলাৰীৰ ওপৰত কৰিছে কাম খুব বেছি ভাল লাগিছে
আৰু এফালে তাৰ আকৌ নেক্সট ডে হয় আকৌ ওলাই আহিছোঁ মানে মই সকলোবোৰ মিক্স কৰি দিছোঁ যিহেতু একেবাৰতে মই ভিডিঅ'টো দিম বুলি ভাবি থৈছিলোঁ গোটেই মা দুৰ্গাৰ ওপৰতে মই ভিডিঅ'টো বনাই দিছোঁ আৰু আপোনালোকে ইয়াত আৰু শেষত আপোনালোকে দশমীৰো সকলোবোৰ চাব পাৰিব তো চাই থাকিব কণ্টিনিউ ঠিক আছে আৰু এতিয়া একেবাৰে ভাসানৰ দৃশ্য চাওঁ বলক আৰু এইফালে সকলো মগন হৈ গৈছে মা দেৱীক বিদায়ৰ কাৰণে খুব নাচি বাগি আচলতে উদযাপন কৰা হয় খুব ভাল লাগে আৰু লগতে বেয়াও লাগে কাৰণ মা যাবগৈ বাকী উপায় নাই আহিলেতো যাব লাগিবই যিকোনো বস্তু লাগিলে সেয়া ভগৱানে নহ'ব বাকী তেওঁতো আমাৰ লগত সদায় আছে সকলোৰে লগত মা থাকিবই লাগিব নহয় জানো এইফালে বহুতেই স্প্ৰে আবিৰ পাউডাৰ এনেকৈ ছটিয়াইছিলে বাবে ভিডিঅ'টো কৰিবলৈ মানে মই মোবাইলত গোটেই পৰি গ'ল সেইবাবে ইয়াতে ষ্টপ কৰি দিলোঁ আৰু বৰ বেছি কৰিব নোৱাৰিলোঁ আৰু বৰ বেছি ভিডিঅ' কৰি থাকিলে আচলতে ফূৰ্তি কৰিব নোৱাৰি সেইবাবে খুব নাচিলোঁ বাকী ভিডিঅ' পিছতে কৰিছোঁ এইফালে ভাসানৰ পৰা আহি চিধা আমাৰ ঘৰৰ মুখৰ আগত আচলতে ভাওনা হয় আৰু অকণমান ৰৈ পেলাই তালৈ আহিছোঁ ভাওনাখনো এৰিব নোৱাৰি ভাগৰ লাগিছে যিহেতু কিন্তু তথাপিও সকলো আহিছোঁ চাবলৈ আৰু এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে শেষত জনাবলৈ নাপাহৰিব আৰু আগলৈ আপোনালোকে অকণমান ভাওনা চাই লওক